হাতুৰি কটালি বাতুলি এইবিলাক যিখিনি সাধাৰণতে ব্যৱহাৰ হয় আৰু কিছুমান কাম ইয়াত মেকানিক পোৱা নাযায় কাৰণে কিছুমান কাম নিজে কৰোঁ সেইটো কাৰণে এইবোৰ গোটাই থৈ দিছোঁ ৰেঞ্চৰ পৰা এলএন কিলৈকে টেষ্টাৰৰ পৰা স্লাইডিং ৰেঞ্চলৈকে কৰতৰ পৰা হাতুৰিলৈকে কম্পিউটাৰ স্ক্ৰীনটো মাইক্ৰ'ফিলামেণ্ট কাপোৰে চাফা কৰিব লাগে আৰু এইটো মই স্ক্ৰীন সলিউশ্যন এটা লৈছোঁ ছুপাৰ ক্লিন মানে এইখনতো বহুত থিয়া লাগি থাকে সেইটো কাৰণে আপোনাৰ মাজে মাজে ক্লিন কৰিলে ভাল এনেও মাজে মাজে মই ক্লিন কৰোঁ কিন্তু বিশ্বকৰ্মা পূজা বুলি আজি আৰু কৰিছোঁ নহ'লে হাতৰ দাগ খুব লাগে স্ক্ৰীনখনত হটস্পট কানেকশ্যন কৰিব নালাগে বাৰু আপুনি যিকোনো বস্তু আপুনি যদি ভালকৈ ৰাখে আপোনাক ভাল ছাৰ্ভিচ দিব ভাল সেৱা দিব আৰু যদি ভালকৈ নাৰাখে তেতিয়াহ'লে ছাৰ্ভিচত এনেকুৱা হ'ব কিছুমানৰ মোবাইল চাৰ কোৱালিটি বহুত ভাল মেকবুকৰ আৰু খুব ফাষ্ট আৰু এইটোতকৈ বহুত ফাষ্ট এইটো এইকেইটাটো হ'ল এইটো মাইনাটো অলপ চাফা কৰোঁ এতিয়া মাইনা লেপি নহয় এইটো আইপেড এই আমাৰ ৰবক অকণ চাফা কৰিছোঁ পূজা বুলি কাৰণ এইটো আমাৰ ঘৰ চাফা কৰি থাকে কিন্তু তাকো চাফা কৰিব লাগিব নহয় তেতিয়াহে ভালকৈ ছাৰ্ভিচ দিব নহ'লে হেৰি হ'ব এইটো চাফা কৰিবলৈ প্ৰথম বডিটো চাফা কৰি লৈছোঁ তাৰপাছত ইয়াৰ আচল যিটো বস্তু এইটো চাফা কৰিব লাগে এইটো চাওক এনেকৈ খোলে এইটো ইয়াত এনেকৈ দিব এইটো ওলাই আহিলে তাৰপাছত এইটো চাওক এইটো বস্তু তাৰপাছত এইটো এনেকৈ দিব এইটো এটা আৰু ইয়াত চাব আপুনি কিমান ডাষ্ট জমা হৈছে এইটো চাওক কিমান ডাষ্ট জমা হৈছে এইটো খালি এদিনৰ মই পৰহি এইটো চাফা কৰিছিলোঁ এইটো ডাষ্ট কেবিনটো এইটো আৰু এইখনো চাফা কৰিব লাগে এইখন চাওক এইখন এখন মেইন ব্ৰাছ এইডাল এইটো চব কিমান লেতেৰা হৈছে এইটো মপাৰ হয় এই পূৰা পানীৰে মচি থাকে আৰু এইটো পাৰ্ট আৰু এইটো হ'ল আপোনাৰ ৱাটাৰ চেম্বাৰ ইয়াত পানী দিব লাগে এইফালে খুলি পিনে গতিকে মই গোটেইকেইটা এনেতো চাফা কৰোঁৱেই আজি বিশ্বকৰ্মা বুলি আকৌ এবাৰ চাফা কৰিছোঁ বস্তু আছে সেইটো হ'ল মেইন ৰলিং ব্ৰাছ এই ৰলিং ব্ৰাছটো ইয়াত থাকে এইটো চাওক এইটো বস্তু মেইন ৰলিং ব্ৰাছ এইটো এনেকৈ খুলিব লাগে The 2-in-1 dustbin with water tank has been removed. Please clean the dustbin and filter. The wheel is suspended. Please put the machine on the ground to start. এইটো ইয়াত এই বস্তুটো কিমান চুলি লাগি থাকে এইটো যদি ঘৰত মহিলা বা ছোৱালী বোৱাৰী থাকে তেতিয়া খুব চুলি লাগে অকল মতা থাকিলে বাৰু চুলি নালাগে এইটো মাইকী মানুহৰ চুলি ইয়াত লাগি থাকে এইবিলাক এইটো এনেকৈ কাটিব লাগে এইটো লগতে দিছে এনেকৈ দিব এনেকৈ এইটো কাটিব চব কিমান চুলি লাগি আছে তাৰমানে চুলি সৰে না মানুহৰতো দিনত 100ডাল চুলি সৰে বুলি কোৱা হয় মেক্সিমাম 100ডাললৈকে চুলি সৰিব পাৰে এইটো চব মূৰৰ চুলি দেই এইবিলাক
কিমান চুলি সৰিছে এইবিলাক শ্ৰীমতী আৰু আমাৰ ছোৱালী ইয়াতো থাকে এইবিলাক হেৰি কৰি দিব ই মানে চব এফালৰ পৰা সাৰি মুচি হেৰি কৰি দিয়ে মই চব চাফা কৰি দিলোঁ এইখিনি আৰু এটা চুলি থকা আকৌ ইয়াক ৰিপ্লেচ কৰিবলৈ এইটো তাৰপিছত আৰু এটা আছে এইটো হ'ল এইটো ৰোলিং ব্ৰাছ এইটো হ'ল মুভিং এইটো চেঞ্চৰৰো কাম কৰে এইটো ইয়াতো লাগি আছে চাব দেই ইয়াতো চাওক চুলি কিমান লাগে যদি আপুনি নিজে বা হেৰিয়ে কৰে কিন্তু এই ধৰণৰ চুলি তুলিবোৰ আপোনাৰ ইমান চাফা হয়নে নহয় নাজানো নহয় চাগে কিন্তু ই এফালৰ পৰা চাফা কৰি দিয়ে আপোনাৰ বিশ্বকৰ্মা পূজা বুলি গোটেইখিনি দেখাই দিছোঁ কোনোবাই যদি কিনে তেতিয়া গম পাব এইটো কেনেকৈ চাফা কৰিব এতিয়া মই ইয়াক আকৌ ৰিপ্লেচ কৰিম এইটো ইয়াতে দিলোঁ এইটো জাষ্ট একো নাই এনেকৈ দি ইয়াত ভৰাই দিলে কেটেক হ'ল তাৰপাছত এইটো চাই ল'ব কোনফালে কি এইটো ইয়াতে এনেকৈ ভৰালোঁ চাৰিচুকীয়াটো ইফালে তাৰপাছত এইটো ইয়াতে এনেকৈ দি কেটেক হৈ গ'ল তাৰপাছত ইয়াত আৰু এটা কাম আছে মই এইটোত পানীটো ভৰাম পানীটো কেনেকৈ ভৰাব লাগে আপোনালোকে চাই মাৰ্ক আছে সেইটোলৈকে ভৰাব লাগে মই তালৈকে ভৰাই দিছোঁ একেবাৰে ফিল্টাৰ পানী দি দিছোঁ আৰু চাফা কৰিবলৈ হৈ গ'ল আকৌ এতিয়া মই চাফা কাম হৈ গ'ল এতিয়া মই আকৌ ইয়াক পাৰ্ট লগাম এইটো এনেকৈ এইটো চাই ল'ব কাৰ্বেচাৰটো এনেকৈ দিব এনেকৈ দি কেটিক এটা আৱাজ হ'ব এইটো হৈ গ'ল তাৰপাছত আপুনি এইটো লগোৱাৰ আগতে এই ব্ৰাছডাল লগাই ল'ব নহ'লে উল্টা কৰিলে পানী এনেকৈ ইয়াত লগাই ল'ব এইটো ফুটা দুটা আছে এনেকৈ লগাই ল'ব বেছি দিব লাগি গ'ল এতিয়া ফাইনেলি গোটেইখিনি আপোনাৰ হৈ গ'ল বেছি সময় নালাগে মই এনেই আপোনাক দেখাবৰ কাৰণে কৰি দিছোঁ আৰু পূজা বুলি তাৰপিছত এইটো ইফালৰ পৰা হেঁচি দিব এনেকৈ হৈ গ'ল এয়া হৈ গ'ল মানে এতিয়া মই তাক কৈছোঁ ঘৰলৈ যাব পাই এই হোম বাটনটো দেখিছে নেকি হোম বাটনটো দিলেই তাৰ নিজৰ জেগালৈ যাব ঘৰলৈ যাব এতিয়া ঘৰত আৰু নিৰ্দিষ্ট কৰি থোৱা আছে তালৈকে যাব কৃষ্ণ চুলি সোমাই দিয়া যে কথাটো কয় Starting to charge. লাগিলে নেকি আমাৰ গাড়ী ধুইছোঁ আজি দ্বিচক্ৰযান বাইচাইকেল চাৰিচকীয়া কালিয়ে ধুলোঁ বাৰু আজি এখন ধুইছোঁ হিৰ' 21 গিয়াৰ হিৰ' মাই বাসন্তী সুপ্ৰভাত গুড মৰ্ণিং মাই ভিউৱাৰ্ছ এণ্ড ৱেলকাম টু মাই চেনেল হিলছ এণ্ড প্লেন্স আজি বিশ্বকৰ্মা বাবাৰ পূজা আৰু সেই ৰাতিপুৱাই সজোৱা মেলা কৰিলোঁ গাড়ী চাইকেল সকলোকে আৰু অকণমান ঘৰতে শৰাই আগবঢ়াইছোঁ বাবা বিশ্বকৰ্মালৈ আপোনালোক সকলোৰে পূজা শুভ হওক আৰু ভালকৈ পূজা পালন কৰক বছৰটো যাতে চবৰে মংগল হয় তাৰ কাৰণে কামনা কৰিছোঁ আৰু মোৰ আজি বিশ্বকৰ্মা বুলি এটা সৰুকৈ ভিডিঅ' আগবঢ়াইছোঁ এ শ্বৰ্ট ভিডিঅ' অন দ্য ডে অফ বিশ্বকৰ্মা পূজা প্লিজ ভিউ দ্য ভিডিঅ' ফ্ৰম বিগিনিং টু এণ্ড থেংক ইউ আমাৰ অকণমানিজনীৰ গাড়ী দ্বিচক্ৰযান বাইচাইকেল ধুনীয়াকৈ মালা চালা দি সজাইছে আৰু সেইখন আমাৰ যান মালা চালা দি সজাইছোঁ তাৰপিছত সেইখন মোৰ দ্বিচক্ৰযান মালা
চলা দি সজাইছোঁ ধুনীয়াকৈ পূজা বুলি। আপোনালোকেও নিশ্চয় এনেকৈ সজাইছে। আৰু সেইফালে চাওকচোন, সেয়া ধুনীয়া পখিলা এজনীয়ে ফুলৰ পৰা মৌ আহৰণ কৰি আছে। ৰাতিপুৱা ৰাতিপুৱা ইমান সুন্দৰ হেৰি ক'ত দেখিব, সেইফালে গাড়ীফালে আহিছে, এইয়া। আৰু পূজা বুলি চাগে তাইও পূজা পাতিছে। ধুনীয়া পখিলা এজনী, চাওক এজনী মিডিল ফ্ৰেমত। আৰু আজি চবেই পূজা পালন কৰক, ফূৰ্তি ফাৰ্তা কৰক। আৰু কালি বিশ্বকৰ্মা পূজা বুলি মই এটা লাইভ আহিছিলোঁ। আপোনালোকে ভিডিঅ'টো এতিয়াও মই আঁতৰোৱা নাই, আছেই, আপোনালোকে চাব ভিডিঅ'টো। তাত বিশ্বকৰ্মা সম্পৰ্কে অকণমান কথা কৈছোঁ। আপোনালোকে ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া ৰাতিপুৱা 7:30মান হৈছে। ইয়াত অকণ ঠাণ্ডা পৰিছেই। ধুনীয়া কুহুমীয়া ৰ'দ এচাত ওলাইছে। আৰু যাৰ উলহ মালহ আৰম্ভ হৈছেই। সজোৱা মেলা, অৱশ্যে বিশ্বকৰ্মাৰ সজোৱা মেলা যোৱাকালি সন্ধিয়াৰ পৰাই সন্ধিয়াই হয়। আগতে এইবোৰ অসমত থাকোঁতে বা আন ৰাজ্যত থাকোঁতে কৰিছিলোঁ। ইয়াত অৱশ্যে তেনেকৈ সমূহীয়াকৈ বিশ্বকৰ্মা পূজা পতা নহয়। আপোনালোকে বিশ্বকৰ্মা পূজা যাওক, খিচিৰি খাওক। আৰু আমালৈও খিচিৰি, ভাৰ্চুৱেল খিচিৰি পঠাই দিব ফটোত, ভিডিঅ'ত। আৰু এই গাড়ীখনত যে আপোনালোকে মালা কেইডাল দেখিছে, মই যে সজাইছোঁ, এইকেইডাল মালা চাগে 8-10 বছৰ পুৰণি হ'ব। কাৰণ মই মালাকেইডাল কি কৰোঁ, পূজাৰ পাছত ধুনীয়াকৈ ধুই মেলি এটা পলিথিনৰ ভিতৰত ভৰাই থওঁ। আকৌ নেক্সট পূজাত, মানে নেক্সট বিশ্বকৰ্মা পূজাত এনেকৈ গাড়ীত লগাম। আচলতে এনেকুৱা কৰাৰ কাৰণে দুটা লাভ হয়। এটা পৰিৱেশ, কাৰণ মালাডাল যদি আপুনি য'তে ত'তে পেলাই দিয়ে, এই পৰিৱেশৰ কাৰণে এটা বেয়া, কাৰণ এইটো প্লাষ্টিক হয়। আৰু টকা পইচাৰ ফালৰ পৰা অকণমান হেৰি হয়, কাৰণ এডাল মালা আজিকালি খুব কমে 500 বা 200, 300, 1000লৈকে আছে। থৈ দিলে, ভালকৈ থৈ দিব, অহাবাৰ পূজাটো আপোনালোকে লগাব পাৰে। মই নিজে থৈ দিওঁ এই মালাবোৰ। আপোনাৰ এতিয়াৰ মালা নহয়, আৰু অৰুণাচলত কিনা মালা এতিয়াও মই ধুনীয়াকৈ থৈ দিছোঁ। গতিকে আপোনালোকে এনেকৈ কৰিব। বাকী এইখিনি ফ্ৰেছ ফ্লাৱাৰ ঘৰৰ বাগানৰ লগাই দিছোঁ। আৰু বিশ্বকৰ্মা পূজা বুলি গাড়ীখন সজালে ভাল লাগে। ৰাইজ, এই যে এটা বেকগ্ৰাউণ্ডত মিউজিক শুনি আছে, এই মিউজিকটো মানে মই এড কৰা নাই দেই, এইটো জিলিৰ হয়। কৃপা কৰিবা সকলোকে। ইয়াৰ ঘৰৰ লামলাকতো হাতুৰি, কটালি, বাতুলি এইবিলাক যিখিনি সাধাৰণতে ব্যৱহাৰ হয়। আৰু কিছুমান কাম ইয়াত মেকানিক পোৱা নাযায় কাৰণে কিছুমান কাম নিজে কৰোঁ। সেইটো কাৰণে এইবোৰ গোটাই থৈ দিছোঁ। ৰেঞ্চৰ পৰা LN কিলৈকে, টেষ্টাৰৰ পৰা শ্লাইডিং ৰেঞ্চলৈকে, কৰতৰ পৰা হাতুৰিলৈকে। আৰু কিবা কিবি আছে, সেইবোৰ ইয়াত দেখুওৱা নাই।